তেওঁ নিজে ট্ৰাইবেলে নহয় কিন্তু ট্ৰাইবেলসকলৰ জনজাতিসকলৰ ধৰ্ম সুৰক্ষিত কৰিবৰ কাৰণে লাগি আছে আৰু ইয়াতে স্পষ্টকৈ ওলাই পৰিছে তেওঁলোকে ধৰ্মৰ নামত জনজাতিসকলক বিভাজন কৰিব বিচাৰিছে তাৰমানে ধৰ্মৰ নামত বিভাজন কৰিলে আমাৰ জনজাতিসকল উৰি গ'ব তেতিয়া তেওঁলোকৰ আজি আমি ইয়াতে অল আছাম ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ কেন্দ্ৰীয় সমিতি এটা সজাতি লাগিছিলোঁ কালবাৰী আছিলে জেগাটো কালবাৰী গাঁৱত আমি আজি ইয়াত উপস্থিত হৈ আমি দেখিছোঁ সেই মানুহখিনিৰ লগত আমি কথা পাতি গম পাইছোঁ যে সেই মানুহখিনি সম্পূৰ্ণ এটা ভূমিহীন মানুহ তেওঁলোকে কোনোবাই অৰুণাচল কোনোবাই শোণিতপুৰ ধেমাজি নাগালেণ্ড এনেকৈ তাৰ পৰা মাটি নাইকিয়া হৈ ইয়াতে তেওঁলোকে আহি ইয়াত সংস্থাপন লৈছিলে ইয়াকে অসম চৰকাৰ তথা BTC চৰকাৰৰ জৰিয়তে তেওঁলোকে উচ্ছেদ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয় আৰু আমি আগৰ পৰাই কৈ আহিছোঁ জনজাতি ছাত্ৰ সন্থাৰ আগৰ পৰা এটা ডিমাণ্ড আছে যে জনজাতি লোকসকলক প্ৰথমতে সংস্থাপন দিব লাগিব যিসকল মানুহ জনজাতি মানুহ ভূমি নাই ভূমিহীনভাৱে তেওঁলোকে জীয়াই আছে সেইসকল মানুহক প্ৰথমতে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকক সংস্থাপন দিব লাগিব আৰু ইয়াতে দুৰ্ভাগ্যজনক কথা হ'ল কি BTRত আমাৰ যিটো আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা কোৱা হৈছে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি যথেষ্ট আছে BTRত নথকা নহয় আজি সেই মাটিসমূহ আজি তাৰিখত যিসকল মানুহে ইলিগেলি এনক্ৰ'চ কৰিছে মানে অবৈধভাৱে বেদখল কৰিছে সেইসকল মানুহ নন ট্ৰাইবেল মানুহ আৰু তেওঁলোকে আজিৰ তাৰিখত গোটেই আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটিসমূহ অবৈধভাৱে বেদখল কৰিলে দখল কৰাৰ পিছত আজিলৈকে অসম চৰকাৰ তথা BTC গভৰ্ণমেণ্টে ইভেকশ্যন কৰিব পৰা নাই 2021 চনত জানুৱাৰী মাহত আপোনাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা BTC গভৰ্ণমেণ্টলৈকে এটা ইভেকশ্যনৰ কাৰণে নটিফিকেশ্যন জাৰি কৰিছিলে কিন্তু সেই সময়ত তেওঁলোকে ইলেকশ্যনৰ দোহাই দি তেওঁলোকে ইভেকশ্যনটো স্থগিত কৰি ৰাখিলে কিন্তু আজি তাৰিখলৈকে আজি প্ৰমোদ বড়োৰ চৰকাৰ গঠন কৰা আজি এবছৰ দুবছৰ পাৰ হৈ গৈছে কিন্তু আজি তাৰিখত সেই মানুহখিনিক তেওঁলোকে সংস্থাপন দিব পৰা কি ইভেকশ্যন কৰিব পৰা নাই আৰু ইয়াতকৈ দুৰ্ভাগ্যজনক কথাটো হ'ল কি তেওঁলোকে সংস্থাপনো দিব পৰা নাই কিন্তু সেই মানুহখিনিক ইভেকশ্যন কৰাৰ পৰা কি ইভেকশ্যন কৰিব পৰা নাই ইভেকশ্যন কৰাৰ পৰিৱৰ্তে তেওঁলোকক আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিছুমান জনগোষ্ঠীক যিসকল মানুহে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত সংৰক্ষিত নহয় প্ৰটেক্টেড নহয় সেইসকল মানুহক তেওঁলোকে প্ৰটেক্টেড কেটাগৰী হিচাপে সংৰক্ষিত শ্ৰেণী হিচাপে ঘোষণা কৰিছে আপোনাৰ আৰু ইয়াতে শুনিবলৈ পাইছোঁ আমি বহুতখিনি জেগাত এতিয়া ইভেকশ্যনৰ কাৰণে আমাৰ ট্ৰাইবেল মানুহখিনিৰ মানে নটিফিকেশ্যন জাৰি কৰিছে সেইটো অতিকে দুৰ্ভাগ্যজনক কাৰণ এতিয়া আমি অনুভৱ কৰিছোঁ যে ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়ন এটা অনুভৱ হৈছে আমি আগৰ পৰা কৈ আহিছোঁ যে এই চৰকাৰখনে সম্পূৰ্ণ জনজাতি লোকসকলক টাৰ্গেট কৰা হৈছে আজি কেইদিনমান আগত আপোনাৰ বকুত কিছুমান আমাৰ ট্ৰাইবেল মানুহৰ ঘৰ বাৰী উচ্ছেদ কৰা হ'ল আৰু আপোনাৰ দুধ নয় তাত আপোনাৰ কিছুমান জনজাতীয় লোকসকলৰ কিছুমান খেতি পথাৰ তেওঁলোকে সম্পূৰ্ণ নষ্ট কৰি দিয়া হৈছে তাৰ আগতো বহুত এনেকুৱা নজিৰ হৈছে আমাৰ জনজাতীয় অধ্যুষিত অঞ্চলবিলাক টাৰ্গেট কৰি ইভেকশ্যন কৰা আমি দেখিবলৈ পাইছোঁ গতিকে চৰকাৰখনক আমি আজি এই স্থলীৰ পৰা আহ্বান জনাইছোঁ যে আপোনালোকে জনজাতিসকলক অত্যাচাৰ কৰা বা এনেকুৱা ইভেকশ্যন কৰা বন্ধ কৰক অন্যথা কিন্তু জনজাতি ছাত্ৰ সন্থাই আপোনালোকৰ বিৰুদ্ধে মাত মাতিব আৰু অনাগত দিনত আপোনালোকৰ যি ইলেকশ্যন আহি আছে সেই সময়ত আমি আপোনালোকক জনজাতীয় অধ্যুষিত অঞ্চলসমূহত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব স্পষ্ট কথা আৰু আজি ইয়াতে আমি ইভেকশ্যন স্থলীত আহি আমি আমাৰ জনজাতি ছাত্ৰ সন্থাৰ পৰা খাদ্য অনুসৰি আমি কিছুমান খাদ্য সামগ্ৰী তেনেকৈ দিব আহিছোঁ আৰু দিয়াৰ লগতে আমি এই মানুহখিনিক আজি দেখিছোঁ ইয়াত দুৰ্বিষহময় জীৱন কটাই আছে আৰু চৰকাৰখনে তেওঁলোকক আমি ইয়াত যিসকল মানুহ উচ্ছেদিত হৈছে সেইসকলৰ অভিযোগ দে সেই মানুহখিনিক আজিলৈকে খাদ্য সামগ্ৰীৰ নামত একো এটা দিয়া নাই কিবা এটা দিছে কিন্তু এনেকুৱা চাফিচিয়েণ্ট মানে যিটো প্ৰয়োজন সেইখিনি দিয়া নাই গতিকে আমি সেইটো আহ্বান জনাইছোঁ যে সেইসকল মানুহক আপোনালোকে পৰ্যাপ্ত পৰিমাণৰ যিটো চাফিচিয়েণ্ট যিটো আপোনালোকে খাদ্য সামগ্ৰী দিব লাগে বা থাকিবৰ কাৰণে যিটো প্ৰয়োজনীয় বস্তু দিব লাগে সেইখিনি আপোনালোকে যোগান ধৰক একচুৱেলি জনজাতি ধৰ্ম সংস্কৃতি সুৰক্ষা মঞ্চ নামৰ এটা সংগঠন আমি আনিছোঁ আজি এবছৰ আগৰ পৰা আমি শুনি আহিছোঁ এই সংগঠনটো আচলতে পৰিচালিত কৰে RSS ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পৰিচালিত এটা সংগঠন তাত আপুনি RSS বুলি কোৱাৰ লগে লগে আপোনালোকে নিশ্চয় গম পাব RSS হৈছে সম্পূৰ্ণ হিন্দুত্ববাদী এটা সংগঠন এই হিন্দুত্ববাদী সংগঠনত থাকিলে নিশ্চয় এইটো হিন্দুজিম হ'ব আৰু এটা স্পষ্ট কৰিব বিচাৰিছোঁ তেওঁলোকে জনজাতিসকলক লৈ এটা ৰাজনীতি কৰি আছে ধৰ্মক লৈ বৰ্তমান ধৰ্মক লৈ ৰাজনীতি কৰিছে তেওঁলোকে আৰ্টিকল 342টো তেওঁলোকে সংশোধন কৰিবৰ কাৰণে তাৰমানে তাত যিটো আমাক তাত আৰ্টিকল 341ত SC সকলৰ যিটো আছে SC সকলৰ কাৰণে তাত মানে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হ'লে তেওঁলোকৰ ST ষ্টেটাছ কাৰ্ডন কৰা হ'ব বা SC ষ্টেটাছ বা প্ৰমাণপত্ৰ দিয়া নহ'ব বা তেওঁলোকক মাইনৰিটি কৰা হ'ব কিন্তু সমান্তৰালভাৱে আৰ্টিকল 40টোত এইটো উল্লেখ কৰা নাই সেইটো নাই গতিকে তেওঁলোকে এই উল্লেখ নকৰাটো তেওঁলোকে যিটো জনজাতিসকলক অন্য ধৰ্মলৈ ধিক্ষিত হ'লে তেওঁলোকক আৰ্টিকল 342 যিটো দিয়া আছে যে তেওঁলোকক মানে ট্ৰাইবেল ষ্টেটাছ কাটিব নোৱাৰে কিন্তু তেওঁলোকে সেই বস্তুটো সংশোধন কৰি জনজাতিসকলক ট্ৰাইবেল ষ্টেটাছ কাটিবৰ কাৰণে বিচাৰি আছে কিন্তু ইয়াতে যিসকল মানুহে অসমত দেখিছোঁ আমি বৰ্তমান খুব টেলিভিশ্যন চেনেলবিলাক আমি চৰ্চিত হোৱা দেখিছোঁ খুব বিশিষ্ট কিছুমান ব্যক্তি এক দুজনমান মুছলিমৰ ব্যক্তি আমি দেখিছোঁ যিসকল ব্যক্তিৰ
কোনো এনেকুৱা এটা সামাজিক আমি কাৰ্যসূচীত আমি আগে পিছে দেখা নাছিলো। তেওঁলোকক বলিউড জগতত দেখিছিলো, তেওঁলোকক ৰেচলিং জগতত দেখিছিলো, আৰু এজনক দেখিছো কোনোবাই বৰ্মন উপাধিৰ এজন, তেওঁতো স্পষ্টকৈ ঘোষণা কৰিছে তেওঁ বৰ্মনটো ট্ৰাইবেল হয় নে নহয়? নহয়, নিশ্চিতভাৱে নহয়। তেওঁ নিজে ট্ৰাইবেলে নহয়, কিন্তু তেওঁ ট্ৰাইবেলসকলৰ জনজাতিসকলৰ ধৰ্ম সুৰক্ষিত কৰিবৰ কাৰণে লাগি আছে। আৰু ইয়াতে স্পষ্টকৈ ওলাই পৰিছে তেওঁলোকে ধৰ্মৰ নামত জনজাতিসকলক বিভাজন কৰিব বিচাৰিছে। তাৰমানে ধৰ্মৰ নামত বিভাজন কৰিলে আমাৰ জনজাতিসকল ৰৈ যাব, তেতিয়া তেওঁলোকৰ হাতৰ মুঠিত থাকিব। কিন্তু ইয়াতে মই এটা কথা তেওঁলোকক ক'ব বিচাৰিছো, আজি যে জনজাতীয় লোকসকল বা ট্ৰাইবেল মানুহবিলাক যে খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত হৈছে, অন্যান্য বা এনেকুৱা ধৰ্মলৈ ধৰ্মান্তৰিত কাৰ কাৰণে হৈছে? নিশ্চয় আপোনালোকৰ কাৰণে, হিন্দুসকল গোড়ামী হিন্দুত্ববাদৰ কাৰণে হৈছে। আজি মই খ্ৰীষ্টান নহয়, মই সেইখিনি কথা কোৱাৰ কাৰণে কোনোবাই ক'ব যে মোক খ্ৰীষ্টান, মই খ্ৰীষ্টান নহয়, মই সকলো ধৰ্মক ভাল পাওঁ, সন্মান জনাওঁ। কিন্তু এটা কথা ক'ব লাগিব যে হিন্দুত্ববাদ যিটো আমাৰ উচ্চ নিজ বৰ্ণ বিভেদ বিচাৰ কৰা, সেই হিন্দুত্ববাদৰ কাৰণে আজি আমাৰ মানুহবিলাকে অন্য ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলগীয়া হৈছে। আজি সেই ভাৱটো যদি নথকা হ'লে আজি আমাৰ মানুহবিলাক অন্য ধৰ্মলৈ ধৰ্মান্তৰিত নহয়। আজি তেওঁক মই ক'ব বিচাৰিছো, যিসকল মানুহে যে টিভি বা টেলিভিশ্যন চেনেলত সেইটো পালি চিঞৰি আছে যে ধৰ্মান্তৰিত লোকসকলক জনজাতি মৰ্যাদা কৰ্তন কৰিব লাগে, নিজৰ জনজাতিসকলৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব লাগে, তেওঁলোকক কৈছে তেওঁলোকে কি ধৰ্ম গ্ৰহণ কৰি আছে? মই স্পষ্ট কৰিছো তেওঁলোকে কি ধৰ্ম গ্ৰহণ কৰি আছে? হিন্দু নেকি? তেওঁলোকে নিশ্চয় হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। তেতিয়াহ'লে তেওঁলোকৰ প্ৰথমতে ট্ৰাইবেল ষ্টেটাছ কৰ্তন কৰক। আমিতো হিন্দু নহয়, আমি কেতিয়াও হিন্দু নহয়। মই মিচিং মানুহ, মোৰ মিচিং মানুহে মৃত্যুৰ পিছত মোৰ মিচিং মানুহে কবৰ দিয়ে, নজ্বলাই। কি মই কেনেকে হিন্দু? মইতো হিন্দু নহয়, মোৰ নিজা ধৰ্ম আছে। হয়, এইটো ভাল পাইছো যে আমাৰ নিজা ধৰ্ম সংস্কৃতি আমি ৰক্ষা কৰিব পাৰে বা লাগে, সেইটো আমাৰ কাৰণে ভাল। কিন্তু কাৰোবাৰ পৰিচালনাত ৰাজনীতিক ষড়যন্ত্ৰত ৰাজনৈতিক লাভালাভৰ কাৰণে এনেকুৱা এটা প্ৰচাৰটো এটা বেয়া, আৰু আমাৰ সমাজৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক আৰু বেয়া। আৰু আমি আহ্বান জনাইছো আপোনালোকে যদি পাৰে ৰাজনীতিৰ ঊৰ্ধত R.S.S পৰা ওলাই আহি আপোনালোকে কাম কৰক, আমি নিশ্চয় সহায় কৰিম। কিন্তু এনেকে ৰাজনীতি ষড়যন্ত্ৰ বলি কৰি বা ষড়যন্ত্ৰ ৰচনা কৰি R.S.S বলি কৰি আপোনালোকে আমাৰ জনজাতিসকলক ডিভাইড কৰিব চেষ্টা নকৰিব। আৰু সেইসকলক আকৌ আজি এই মঞ্চৰ পৰা তেওঁলোকক ক'ব বিচাৰিছো যে আজি কেইবছৰমানৰ আগত R.S.S A.T.S.U মুৰ্দাবাদ বুলি চিঞৰিছিলে, আপোনালোকে ক'ত হৈ আছিলে? যদি R.S.S A.T.S.U মুৰ্দাবাদ বুলি চিঞৰি পাৰে, সেইসকল মানুহে কেনেকৈ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব জনজাতিসকলৰ? তেওঁলোকে জনজাতিসকলৰ যিটো সংৰক্ষণৰ নীতি এইটো উঠাই ল'ব লাগে বুলি তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক তেওঁলোকে এটা নটিফিকেশ্যন ছাবমিট কৰিছে। তেওঁলোকে সেই R.S.S কেনেকৈ জনজাতিসকলৰ ধৰ্ম সংস্কৃতি ৰক্ষা কৰিব? নিশ্চয় তেওঁলোকে এটা ৰাজনৈতিক ষড়যন্ত্ৰ এটা ৰচনা কৰি তেওঁলোকে আমাৰ মানুহবিলাকক ধৰ্মৰ নামত বিভাজন কৰি আমাক মানে দুৰ্বল কৰা এটা ষড়যন্ত্ৰ।